ল'ৰাৰ জীৱন আপোনাৰ আৰু মোৰ মতে ল'ৰাৰ জীৱন বহুত সহজ নহয়নে কিন্তু যিমান আমি ভাবোঁ যে ল'ৰাৰ জীৱনটো সহজ সিমান সহজ নহয় আচলতে ঘৰখনৰ আধা আধি বুজা সিহঁতৰ ওপৰত আৰু দেউতা নাথাকিলেতো গোটেই ঘৰখনে তেওঁলোকৰ মূৰৰ ওপৰত বায়েক থাকিলে বায়েকৰ বিয়াৰ চিন্তা ভনীয়েক থাকিলে নিজে নপঢ়ি ভনীয়েকক পঢ়োৱাৰ চিন্তা সকলোবোৰ যোগাৰ ধৰা অসুস্থ মাকৰ বাবে দৰৱ পাতি সকলোবোৰ যোগাৰ ধৰা ঘৰখনলৈ উভতি আহোঁতে কিবা এটা খাবলৈ লৈ অনা লগৰবোৰৰ লগত চাহ খাইছোঁ কৈ ঘৰত চাহ নোখোৱা বহুতখিনি কথা আছে বহুতখিনি মজবুত সিহঁত যিহেতু আমি বহুত সহজ বুলি ভাবোঁ কিন্তু তেওঁলোক ইমান বেছি মজবুত যে মুখত এটা হাঁহি লৈ মাইণ্ডত হাজাৰটা চিন্তা লৈ ঘূৰে লগৰবোৰৰ লগত থাকিলে যেন সিহঁতে সিহঁতৰ সকলো দুখেই পাহৰি যায় কেৱল হাঁহি হাদ্দা আৰু ধেমালি কিন্তু তথাপি সিহঁত অপমানিত কেতিয়াবা ভাগৰে যুগৰে আন এটা জেগাৰ পৰা যেতিয়া কাম কৰি ঘৰলৈ উভতি আহে মহিলাৰ গাত গা লাগিলে অভদ্ৰ মানুহৰ আগত সমাজৰ আগত কান্দিলে মাইকী নেকি তই চিৰিয়াছলি ইম'শ্যনছ কেৱল ছোৱালীৰে আছে নেকি ল'ৰাই নেকান্দে নেকি তেওঁলোকে নিজৰ ইম'শ্যনছ দেখাব নোৱাৰে নেকি তেওঁলোকে কান্দিব নোৱাৰে নেকি তেওঁলোকৰ কান্দোনক কিয় মাইকী বুলি কয় বা কয় ল'ৰা হৈ কিয় কান্দিছ তই কিয় এনেকৈ কয় কেনেকৈ পাৰা ইমান সহ্য কৰিব নিশ্চয় ভগৱানে তোমালোকক বহুত ধৈৰ্য আৰু সহ্য কৰিব পৰা ক্ষমতাৰে শক্তিৰে বনাইছে যাৰ বাবে এওঁলোকে ইমান সহ্য কৰিব পাৰে ঘৰখন ঘৰ কৰি ৰাখিবলৈ ঘৰৰ পৰা ওলাই যাব লগা হয় কাম কৰিবলৈ প্ৰত্যেকজন পুৰুষে প্ৰত্যেকজন ল'ৰাই বিচাৰে যে তেওঁলোকৰ লাইফতো প্ৰেম আহক তেওঁলোকৰ জীৱনলৈও প্ৰেম আহক তেওঁলোকৰো কোনোবাই কেয়াৰ লওক কোনোবাই কেয়াৰ কৰক মৰমত দুখাৰ কথা পাতক তেওঁলোকেও নিজৰ সকলো কথা কাৰোবাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে কিন্তু কেতিয়াবা হয়তো বহুতৰ জীৱনত সিমানকণ সময় নাথাকে কেৱল কাম কাম আৰু কামেই থাকে যাৰ বাবে তেওঁলোকে প্ৰেম বিচাৰিবলৈ সময় নাথাকে তেওঁলোকৰ ওচৰত এনেকুৱা এজন ল'ৰাই কেতিয়াও কোনো ছোৱালীকেই দুখ দিব নোৱাৰে যিয়ে নিজৰ মাক বায়েক ভনীয়েক তেওঁলোকক নিজতকৈও বেছি মৰম কৰে নিজতকৈও বেছি ভাল পোৱা দিয়ে গতিকে তোমাৰ জীৱনত যদি তেনেকুৱা কোনোবা আছে তেন্তে প্লিজ নেহেৰুৱাবা তেওঁক আৰু লগতে আৰু এষাৰ কথা কওঁ প্ৰত্যেকজন ল'ৰাক প্ৰত্যেকজন পুৰুষক ভগৱানে আৰু শক্তি দিয়ক আৰু ধৈৰ্য ধৰিব পৰা ক্ষমতা দিয়ক যাতে তেওঁলোকে জীৱনত আগবাঢ়িব পাৰে আৰু ছাকচেছ হ'ব পাৰে এতিয়া বৰ্তমান যিটো পৰিস্থিতি হৈছে খুবেই বেয়া পৰিস্থিতি গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আপোনালোক ঘৰতে থাকে সুস্থ থাকে আৰু নিজৰ ফেমিলিৰ লগত নিজৰ ওচৰ চুবুৰীয়া সকলোকে যাতে সুস্থ ৰাখে কাৰণ এজন আপুনি সুস্থ থাকিলে আন দহজনকো সুস্থ ৰাখিব পাৰিব গতিকে ঘৰৰ পৰা নোলাব মই আপোনালোকক অনুৰোধ জনাইছোঁ হয় বৰ লাগিব কিন্তু ঘৰতে থাকক নিজৰ জীৱন আৰু আন দহজনৰ জীৱন আপোনাৰ হাততে আছে গতিকে মাস্ক পৰিধান কৰক ঘৰতে থাকক আৰু 2 মিটাৰ দূৰত্ব বজাই ৰাখক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু লগতে নেক্সট মই কিহৰ ওপৰত ভিডিঅ' বনাম সেইটো কমেণ্ট কৰি জনাব যদি আপুনি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ল'ব